নমস্কাৰ ৰাইজসকল। আজি যাবলৈ ওলাইছোঁ উত্তৰ গুৱাহাটীত থকা দৌলগোবিন্দ মন্দিৰলৈ। ইয়াৰ ৰুটি খাই লৈছোঁ। আকৌ মাজে মাজে মই ৰেডিও হৈ আছোঁ। দৌলগোবিন্দ মন্দিৰত বহুত ডাঙৰকৈ হোলী মহোৎসৱ উদযাপন কৰা হয়। আগতে মই কেতিয়াও হোলীত যাই পোৱা নাই। এনেই মই বহুতবাৰ গৈছোঁ মন্দিৰটোত। আজি চাবলৈ গৈ আছোঁ হোলী কেনেদৰে উদযাপন কৰে। আহকচোন চাওঁ তাত কেনেদৰে হোলী উদযাপন কৰা হয়। এয়া আমাৰ পুকুলু। পূৰা তাই প্ৰাকৃতিক দৃশ্য চাই আছে। তাই মানে বাহিৰত বেছি নুঘূৰে যে, এইটো কাৰণে বাহিৰৰ মানে পৰিৱেশটো চাই বহুত ভাল পাইছে তাই। লগতে সকলোলৈ হোলীৰ অশেষ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা কৰিছোঁ সকলো ভালে আছে। এয়া আমি আহি পালোঁ কীৰ্তন ঘৰ। নুমি ল'লোঁ। ইয়াতে ল'ম এতিয়া ধূপ চাকি। আমি ধূপ চাকি ল'বলৈ গৈ আছোঁ। এয়া টুকটুক আমাৰ, পূৰা টুকটুকি তাই। সকলোকে এবাৰ দেখুৱাই দিছোঁ। আৰু এইটো হ'ল কীৰ্তন ঘৰ। ইয়াতেও মানে বহুত ভালকৈ উদযাপন কৰা হয় হোলীৰ মহোৎসৱ। বহুতখিনি নিয়ম কিবা কিবি কৰা হয়। এয়া ধূপ চাকি লৈ ল'লোঁ। এতিয়া যাম ভিতৰলৈ। এই চাওকচোন পুকুলুক কেনেদৰে খুৱাই থৈছে আৰু সকলোবিলাকে পুকুলুক সেৱা কৰিছে। অলপ কীৰ্তন চাই আমিও আহিলোঁ ধূপ চাকি জ্বলাবলৈ। চাওকচোন ৰাইজ, আমি ইমানেই ধূপ ঘূৰাইছোঁ যে মোৰ তাতে পুৰাই গ'ল। এয়া মোৰ বৌহঁতে কিবা কীৰ্তনৰ মানুহখিনিক প্ৰণাম জনাইছে। মই বিশেষভাৱে নাজানো ইয়াৰে নিয়মখিনি, তথাপিও আপোনালোকক অলপমান দেখুৱাই দিছোঁ। এয়া চাহ খাই ল'লোঁ। বহুত ভোকো লাগিছিল সেইখিনি সময়ত। এতিয়া আমি যাম কীৰ্তন ঘৰৰ পৰা দৌলগোবিন্দ মন্দিৰলৈ। কীৰ্তন ঘৰৰ পৰা দৌলগোবিন্দ মন্দিৰ বেছি দূৰ নহয়। গাড়ীত উঠি ল'লোঁ। গাড়ীৰ ভিৰ দেখিছেনে ৰাইজ? ইয়াৰ পৰা গাড়ী সোমাবই নিদিয়ে। আমি বহুতখিনি দূৰৰ পৰা খোজকাঢ়ি যাব লগা হ'ল, কিয়নো গাড়ী ভিতৰলৈ নিয়াৰ কোনো পৰিস্থিতিয়ে নাছিল। এয়া নুমি ল'লোঁ গোটেইবিলাকে। এতিয়া খোজকাঢ়ি গৈ আছোঁ দৌলগোবিন্দ মন্দিৰলৈ।
চাওকচোন ৰাইজ কিমান মানুহ ইয়াতে। এয়া আমাৰ টুকটুকি, বহুত মানুহ দেখিছে যে তাই পুৰা চাই আছে একেবাৰে। আপোনালোকক অলপমান মানুহ দেখুৱাই দিছোঁ দেই। এয়া সেৱা কৰিবৰ বাবে লাইন লাগিছে ইয়াতে, চাবচোন কিমান দীঘল লাইন। এইফালে কিবা হৈ আছে, আচলতে আমি গমেই নাপালোঁ কি হৈ আছিল। ইমান ভিৰ, দেখিবই নোৱাৰিলোঁ কি হৈ আছিল ইয়াত। এই ভিৰতে লগ পালোঁ মধুস্মিতা বাক। দুখনমান বাৰ লগত ফটো উঠি ল'লোঁ। এয়া মন্দিৰৰ ভিতৰলৈ যাবলৈ লাইন পাতিছোঁ। কিবাকে মন্দিৰৰ ভিতৰত সোমালোঁ আৰু সেৱা কৰি ল'লোঁ। তাৰপিছত আমি কৃষ্ণ গোসাঁইক ফাকুখিনি স্পৰ্শ কৰাই আমি নিজেও সকলোৰে লগতে হোলী খেলিলোঁ। আমাৰ পুকুলুৰ এইবাৰ ফাৰ্ষ্ট হোলী, তাইকো অলপমান হোলী লগোৱাই দিলোঁ। তাৰপিছত আমি খোজকাঢ়ি আকৌ গাড়ীৰ ওচৰলৈ আহিলোঁ। ভোগ আমি কীৰ্তন ঘৰতে খাম, কিয়নো তাতে আয়োজন কৰা হৈছে। জানেইতো ৰাইজ, মন্দিৰৰ প্ৰসাদ কিমান সোৱাদ হয়। একদম টেষ্টি খানা। খাই বৈ গোটেইবিলাকে ইয়াতে বহি অলপ ৰেষ্ট লৈছোঁ, মানে কথাৰ আড্ডা চলিছে। সকলোৱে কথাত মগন। এতিয়া ঘৰত যাওঁ হয়নে পুকুলু? যাবানে ঘৰত পুকুলু? ঘৰত যাবানে? হেপী হোলী। আমি এতিয়া ঘৰলৈ উভতিলোঁ। আজিলৈ ইমানখিনিয়ে। নেক্সট লগ পাম অন্য এটা ভিডিঅ'ত। বাই।